ব্ৰত কৰি কিন্তু তামোল খাব নোৱাৰি ময়ো খোৱা নাই কিন্তু মই এনেই মুখতে থাকিব পাৰোঁ তামোলখন নোখোৱাকৈ কিন্তু নোৱাৰোঁ মানে খুব কষ্টতে থাকিলোঁ মই তামোল মানে জৰ্দা খাওঁ মোৰ জৰ্দাখন লাগিবই মই এতিয়া ব্ৰত চত খানি প্ৰসাদ চসাদ খাই এতিয়া মই তামোলখন ভালকৈ খাই লওঁ দেই এইখন শেষত গাইছ বাই 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 Hello everyone, welcome back to my channel. মই যদি আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেল মেগা স্পাৰ্কল লৈ আজি হৈছে লক্ষী পূজা হে মোৰ ফালৰ পৰা আপোনালোক সকলোকে লক্ষী পূজা আন্তৰিক শুভকামনা জ্ঞাপন কৰিলো আৰু আজি মই পূজাখন আনকালে মায়ে পাতে আজি মই তো কি কয় আৰম্ভ কৰিম এখন কি কয় পাতখন মই পঢ়িম চালিচাখন মই পঢ়িম একদম পুৰা মেখেলা চাদৰ পিন্ধি লৈছো একেবাৰে মেখেলা চাদৰ পিন্ধিহে ফাটিচা পঢ়াই মই আজি যাম ষ্টাৰ্ট কৰিম আগতে পঢ়োঁ মাৰ লগত একেলগতে আজি কিন্তু মই অকলে পঢ়িম তো ভিডিঅ'টো চাই থাকিব একেলগে আৰু যদি ভাল লাগে তেনেহ'লে মোৰ ভিডিঅ'টো চাই তেনেহ'লে প্লিজ লাইক এটা কৰি দিব আৰু নতুন ভিউৱাৰ্ছসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা নটিফিকেশ্যন বেলটো অন কৰি থ'ব যাতে আহিবলগীয়া নতুন নতুন ভিডিঅ' নটিফিকেশ্যন আপোনালোকে সকলোতকৈ আগতে পায় তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ চাওঁহি ময়ো কেনেকৈ পূজা কৰোঁ জয় নমো নাৰায়ণ ভগৱতে শৰণ পৰিয়া কৰো সেৱা সৰস্বতী প্ৰণাম হওক ভগৱতক গণ প্ৰণাম আদি কৰি পুজি মাতি চৰণ সৰস্বতী মাতিক ভগত নমস্কাৰ আই ৰবি চৰণ আচাৰী প্ৰবন্ধে কৰিব ব্যাখ্যান বসন্ত সংবাদ ভূমিৰ অৱদান বসন্ত পূৰ্ণিমা ৰাতি শৈলা প্ৰকাশ চন্দ্ৰৰ কিৰণে হাঁহে নিৰ্মল আকাশত মন্দমন্দ ৰৈ আছে মলয় পৱন সুশীতল হৈ আছে এই ত্ৰিভুৱন এহন বসন্তকালে বসন্ত ভৱনে লক্ষ্মীনাৰায়ণে আছে পঢ়ি সিংহাসনে কহে লক্ষ্মী দেৱী পতি তেৱে নাৰায়ণ কমল নয়নী দেৱী বিনা আমাৰ অৱসান সৰ্বলোকে কহা তুমি সৌভাগ্যদায়িনী হেতু তোৰা নামত তীৰ্থ পাবনি জগতৰ হেতু মূৰ ব্যাকুলিত মন অপৰাধী নাৰায়ণ আমি প্ৰসাদ খাম দিনটো যেহেতু একো নাখাইছিলোঁ লঘোণে আছিলোঁ সেইকাৰণে এতিয়া প্ৰসাদৰ পৰা ষ্টাৰ্ট কৰিম মই এতিয়া প্ৰসাদ খাই লওঁ
আপোনালোকে চাই দিব প্ৰসাদ খাইছোঁ এইটো বহুত বদমাছ ল'ৰাই আজি মোৰ পৰা মাৰ খাইছে হেল্ল' এতিয়া ইমান বদমাছ ল'ৰা মোৰ যে পৰা মাৰ খাইছে আজি প্ৰসাদ খাইছোঁ কৈ দিয়ে বাৰু খাইছোঁ দিয়ে মা নাই খোৱা বাটাচা খাইছে বাটাচা বহুত বদমাছ ল'ৰা হয় চাওঁ চাওঁ গাইজ ব্ৰত কৰিলেতো তামোল পাণ খাব নোৱাৰি ময়ো খোৱা নাই কিন্তু মই এনেই নোখোৱাকৈ থাকিব পাৰোঁ বাট তামোলখন নোখোৱাকৈ কিন্তু নোৱাৰোঁ মানে খুব কষ্টকৈ থাকিলোঁ মই তামোল মানে জৰ্দা খাওঁ মোৰ জৰ্দা এখন লাগিবই মই এতিয়া ব্ৰত চত ভাঙি প্ৰসাদ চসাদ খাই এতিয়া মই তামোলখন ভালকৈ খাই লওঁ দেই তেনেহ'লে শেষত ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে জনাব আৰু যদি ভাল লাগিলে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যিসকল নতুন ভিডিঅ' আছে মোৰ নতুনকৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো অন কৰি থ'ব যাতে আহিবলগীয়া নতুন ভিডিঅ' নটিফিকেশ্যন আপোনালোকে সকলোকে আগতে পায় তো নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহিম গাইজ বাই 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 বাই